নমস্কাৰ আপোনালোক আটাইকে স্বাগতম জনাইছো দীক্ষিতাছ ক্ৰিয়েশ্যন এণ্ড ফান ইউটিউব চেনেলটোলৈ। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক আটাই আদৰি ল'ব। আজি আলোচনা কৰিম অৰুণোদয় স্তৰ সম্পৰ্কে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান কথা মই আপোনালোকক ক'ব বিচাৰোঁ। মোৰ চেনেলটোৰ জৰিয়তে যিসমূহ ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা হ'ব, সেই ভিডিঅ'সমূহে আপোনালোকক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কিছু পৰিমাণে হ'লেও সহায় কৰিব। সেয়ে সকলোৱে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ইয়াৰ কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া আপোনালোকে ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আপোনালোকে স্ক্ৰীনত দেখি থকা অৰুণোদয় এই কাকতখন সম্পৰ্কে আজি আলোচনা কৰিম। অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী বাতৰি কাকত ৰূপে সাহিত্যৰ ইতিহাসত এই কাকতখনৰ এক বিশেষ স্থান আছে। আজি আমি এই কাকতখনৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু ইয়াৰ উত্তৰৰ ওপৰত আলোচনা কৰিম। লগতে এই কাকতখনৰ লগত জড়িত বিভিন্ন তথ্য সম্পৰ্কেও কিছু কথা আলোচনা কৰিম। এই কাকতখনৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি বাছি থৈছিলোঁ। তাৰে প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ হ'ব অৰুণোদয়। এইখন আছিল প্ৰথম অসমীয়া আলোচনী। ইয়াৰ আগত কোনো ধৰণৰ আলোচনী প্ৰকাশ হোৱা নাছিলে। ২ নম্বৰ প্ৰশ্নটো হৈছে, অৰুণোদয় কিমান চনত প্ৰকাশ হৈছিল? আমি সকলোৱে জানো অৰুণোদয় কাকতখন 1846 চনত প্ৰকাশ হৈছিল। মন কৰিব, 1846 চন 1846। ৩ নম্বৰ প্ৰশ্নটো হৈছে, অৰুণোদয় কাকতখন ক'ৰ পৰা প্ৰকাশ পাইছিল? শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। সেই সময়ত অসমত আন কোনো তেনেকুৱা প্ৰেছ নাছিল, একমাত্ৰ শিৱসাগৰতে আছিল। তাৰ নামটো হৈছে মিছনেৰী প্ৰেছ। এইখিনিতে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাই থওঁ। নাথান ব্ৰাউন, A.H. ডেনফোৰ্থ, S.M. হুইটিং, মাইলছ ব্ৰনছন, W. ৱাৰ্ড, ৰে ক্লাৰ্ক, গাৰ্নিকে আদি কৰি কেইবাজনো ব্যক্তিয়ে 1880 চনলৈ এই অৰুণোদয় কাকতখন সম্পাদনা কৰি প্ৰকাশ কৰিছিল। অৰ্থাৎ এই কেইগৰাকী ব্যক্তিৰ সন্মিলিত প্ৰচেষ্টাতে এই অৰুণোদয় কাকতখন 1880 চনলৈ প্ৰকাশ হৈ আছিল। যদিও 1880 চনলৈ অৰুণোদয় কাকতখন প্ৰকাশ হৈছিল, 1867 চনলৈ অৰুণোদয় কাকতখন নিয়মিতভাৱে প্ৰকাশ হৈছিল ঠিকেই, কিন্তু 1869 চনৰ পৰা 1880 চনলৈ কিন্তু কাকতখন নিয়মিতভাৱে প্ৰকাশ হোৱা নাছিল। এইটো খুব গুৰুত্বপূৰ্ণ তথ্য আচলতে। 1867 চনলৈ কাকতখন নিয়মিতভাৱে প্ৰকাশ হৈছিল, কিন্তু 1869 চনৰ পৰা 1880 চনলৈ কাকতখন কিন্তু নিয়মিতভাৱে প্ৰকাশ হোৱা নাছিল। সকলোৱে যেন কথাটো মন কৰে। কেতিয়াবা এনেকুৱা পাক লগোৱা প্ৰশ্ন আমাক পৰীক্ষাত দিব পাৰে যে কিমান চনলৈ কাকতখন নিয়মিতভাৱে প্ৰকাশ হৈছিল বা কেতিয়াৰ পৰা নিয়মিতভাৱে প্ৰকাশ হোৱা নাছিল। এতিয়া আহিছোঁ আন এটা প্ৰশ্নৰ মাজলৈ। কিমান চনলৈ অৰুণোদয় কাকতখন আলোচনী আৰু সংবাদপত্ৰ এই দুটা খণ্ডত প্ৰকাশ হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1856 চনলৈ। মন কৰিব, 1856 চনলৈ এই অৰুণোদয় কাকতখন দুটা খণ্ডত প্ৰকাশ হৈছিল, আলোচনী হিচাপেও প্ৰকাশ হৈছিল আৰু সংবাদপত্ৰ হিচাপেও। আন এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। নাথান ব্ৰাউন ক'ৰ পৰা অসমলৈ আহিছিল? আমি ইমান সময়ে নাথান ব্ৰাউনৰ নামটো উচ্চাৰণ কৰিয়ে আছোঁ। তেওঁ আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। তেওঁৰ নামটোৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে তেওঁ অসমৰ ব্যক্তি নাছিল। নাথান ব্ৰাউন আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা। তেওঁ এগৰাকী আমেৰিকান মিছনেৰী আছিল। আন এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। কিমান চনত নাথান ব্ৰাউন অসমলৈ আহে? নাথান ব্ৰাউন অসমলৈ আহে 1836 চনত। তেওঁ সপৰিয়ালে অসমলৈ আহিছিল। এইখিনিতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থওঁ। নাথান ব্ৰাউন সপৰিয়ালে অসমলৈ আহিছিল আৰু আহি তেওঁ প্ৰথম অৱস্থাত শদিয়াতে থিতাপি লৈছিল আৰু তাতে তেওঁ খামতি আৰু অসমীয়া ভাষা শিকি অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিবলৈ লয় আৰু লগতে তেওঁ বাইবেলৰ ভাঙনিও কৰে। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মাজলৈ আহিছোঁ। অৰুণোদয়ক অনুসৰণ কৰি সেই সময়ত আৰু কি অসমীয়া কাকত ওলাইছিল? অৰুণোদয়ক অনুসৰণ কৰি সেই সময়ত আছাম বিলাসিনী 1871 পৰা 83 চনলৈ, আছাম মিহিৰ 1872 পৰা 73 চনলৈ আৰু আছাম দৰ্পণ 1874 পৰা 75 চনলৈ প্ৰকাশ হৈ ওলাইছিল। যদিও প্ৰথম কাকত আছিল অৰুণোদয়, কিন্তু অৰুণোদয়ক অনুসৰণ কৰিয়ে এই 3খন কাকত পিছত প্ৰকাশ হৈছিল। এতিয়া আহক জানিবলৈ চেষ্টা কৰোঁ প্ৰথম অসমীয়া আলোচনী বাতৰি কাকত অৰুণোদয়ৰ অৱদান সম্পৰ্কে। অসমীয়া সমাজক দেশ বিদেশৰ জ্ঞানৰ সম্ভেদ দি বহল জগতৰ লগত পৰিচয় কৰি দিয়ে এই অৰুণোদয়ে।
পাশ্চাত্য ভাৱধাৰাৰ বীজ সিঁচি আধুনিকতা প্ৰতিষ্ঠা কৰাটো ই সহায় কৰে। অসমত বঙলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি অসমীয়া ভাষাক ন্যায্য স্থান পোৱাত ই যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ উপৰিও অসমীয়া আলোচনী আৰু বাতৰি কাকত লগতে বাতৰি কাকত ব্যৱসায় তথা সাংবাদিকতাৰো সূচনা কৰে। অৰুণোদয়ৰ পাতত প্ৰকাশ পোৱা প্ৰতিটো লিখনিয়ে অসমীয়া সমাজ আৰু অসমীয়া সাহিত্যক যে চহকী কৰি থৈ গৈছে সেই কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। প্ৰথম অসমীয়া আলোচনী হিচাপে অৰুণোদয়ৰ অৱদান অপৰিসীম আৰু এই অপৰিসীম অৱদান অসমীয়া সমাজ আৰু সাহিত্যত চিৰযুগমীয়া হৈ ৰ'ব। অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী বাতৰি কাকত অৰুণোদয় সম্পৰ্কে আজি কিছু কথা আলোচনা কৰিলোঁ। এই অৰুণোদয়ে অসমীয়া সাহিত্যৰ ইতিহাসত কেনে ভূমিকা গ্ৰহণ কৰিছে সেই কথা আজি আপোনালোকক ক'বলৈ প্ৰয়াস কৰিলোঁ। কেইটামান প্ৰশ্ন আপোনালোকলৈ যুগুতাই আনিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হৈছে। এইখিনিতে এটা কথা মনত পেলাই দিওঁ, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব আৰু ভাল লগা ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ শ্বেয়াৰ কৰিব। লগতে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ জনাব বুলি আশা কৰিলোঁ। আপোনালোকে দিয়া মৰম, প্ৰেৰণা আৰু সহযোগিতাই হৈছে মোৰ সাহস। এনেদৰে আপোনালোকৰ আশীৰ্বাদত সদায় নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ বহুত বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।